নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলত অসম সাহিত্য সভাৰ দ্বিতীয় ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বৰ্তমান মই আছোঁ অসম সাহিত্য সভাৰ অধিৱেশনলৈ সোমাই যোৱাৰ মেইন গেটত আছোঁ। গেটখনৰ ৰাতিৰ দৃশ্যটো চাওক। আমি দিনতে আহিলোঁ আৰু এতিয়া আমি ইয়াৰ ৰাতিৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি অধিৱেশনৰ ভিতৰলৈ সোমাই যাম আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। চাওক, গোটেই লোকাৰণ্য হৈ আছে। ৰাতি বহুত মানুহ আহে দিনতকৈও। আমি দিনত ইমান মানুহ অহা নাছিলে, কিন্তু ৰাতি এতিয়া বহুত মানুহ আহিছে। আমি ভিতৰ ভাগলৈ সোমাই যাম, সোমাই গৈ আপোনালোকক আমি ভিতৰ চোৱা আপোনালোকক দেখুৱাম। মানুহ চাওক, মানুহ দেখি একদম পাগল হৈ গৈছোঁ। ইয়াত ভাওনা চলি আছে। এতিয়া মই ভাওনাৰ দৃশ্য আপোনালোকক দেখুৱাম। তুমি রাজন সত্য কথা অজস্রিতে এই সুত পুত্র কর্ণক তুমি করেছিলা রাজ্যদান, করেছিলা মণি মুক্তদান। আছে প্ৰদৰ্শনী। এতিয়া প্ৰদৰ্শনীৰ ভিতৰলৈ সোমাই যাম। মানুহ ভিৰ। গাইজ, ইয়াত দেখিছে দীপলিনা বা গান গাই আছে। সৰুটো ষ্টেজত গান গাই আছে। আমি তাত যাম, ওচৰৰ পৰা আপোনালোকক দেখামগৈ। আমি এতিয়া ওচৰলৈ গৈছোঁ, আপোনালোকক ওচৰৰ পৰা দেখামগৈ।